হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আকৌ এটা আপোনালোকৰ মাজলৈ নতুন ব্লগ আনিছোঁ। ব্লগটো দিব মন নাছিলে একচুৱেলি যিটো প্লেনিং কৰি গৈছিলোঁ, ব্লগটো এনেকৈ বনাম তেনেকৈ বনাম, আমুকত যাম তামুকত যাম, যিটো ভাবিছিলোঁ সেইটো নহ'লে। ব্লগটো দিব মন নাই, কিন্তু হ'লেও ভাবিলোঁ যেতিয়া আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। আমি একচুৱেলি এতিয়া গুৱাহাটী যোৱা কথা আছিলে, তালৈকে গৈছিলোঁ। গুৱাহাটী পাই গ'লোঁ সেয়া, বাট যিটো যি প্লেনিং কৰি গৈছিলোঁ সেইখিনি নহ'লে, গতিকে মনটো বহুত বেয়া লাগিলে। কিছুমান প্ৰব্লেমৰ কাৰণে আমি তাত যাব লগা নহ'লে। চ' আমি সিদ্ধান্ত কৰিলোঁ যে আমি নেক্সট আকৌ আহিম। আৰু ইয়াত লগ পাই গ'লোঁ আমি বাটতে গণেশ বাবা। মনটো বহুত ভাল লাগি গ'ল। এয়া ফেমিলিৰ ঘৰলৈ আহিছিলোঁ। তাৰপৰা আমি ভাবিলোঁ যে ফেঞ্চিকে যাওঁ, ফেঞ্চিতে অলপ কিবা কিবি লৈ লওঁ। ফাৰ্ষ্ট ক্ৰীমৰ দোকানত সোমাই, কিন্তু চবফালে কপাল বেয়া জানেনে। ফেঞ্চিটো যাব লওঁতে বৰষুণ দি দিলে, তিতি গৈ আছোঁ আৰু হ'লেও তাত কিন্তু কাপোৰৰ কালেকশ্যন বা প্ৰাইচবোৰ হওক বহুত কিন্তু কম দাম দেই। কাপোৰ ল'বলৈও কোৱালিটিটোও ভাল, কালেকশ্যনটোৰো ভাল, আৰু প্ৰাইচবোৰ বহুত কমতে পোৱা যায়। আৰু অৱশেষত আমি গধূলি হ'ল যেতিয়া, ট্ৰেইনটো আমাৰ 8 ট্ৰেইনত আছে, যিহেতু আমি ট্ৰেইনত উঠি দিলোঁ। ঘৰলৈ আহি আছোঁ আৰু অৱশেষত, আৰু ৰাতিপুৱা পাই গ'ল। ৰাতিপুৱা শুই উঠি দেখিছোঁ, ৱাও হোৱাট এ ভিউ, ভিউজটো চাই বহুত ভাল লাগিলে। তাৰপিছত আমি পাই গ'লোহি সোৱণশিৰি নদী। সোৱণশিৰিটো পূৰা ৰাতিপুৱা বগা হৈ আছে, একো ধৰিব নোৱাৰি। আৰু অৱশেষত ঘৰ পাই গ'লোহি, আৰু ভিডিঅ'টো বনাওঁ নবনাওকৈ বনাই আছোঁ আৰু। গতিকে আজিলৈ আহিছোঁ, বাই।